এই RCB কোনডোখৰত জয়ী হ'ল গম পায়নে? বহুতে ক'ব এতিয়া ফিল্ড চল্টৰ কাৰণে জয়ী হ'ল, বহুতে ক'ব বিৰাট কোহলিৰ কাৰণে জয়ী হ'ল, কিছুমানে ক'ব টিম ডেভিডৰ কাৰণে জয়ী হ'ল। কালি জয়ী হ'ল ৰজত পাটিদাৰ সেই ইনিংছটোৰ কাৰণে। 20টা বলত 53 ৰানৰ ইনিংছটো তেওঁ যদি 3 নম্বৰত আহি পেলাই নকৰিলেহেঁতেন নহয়, খেলখন কিন্তু মুম্বাইৰ হাতলৈ গুচি যায়। কাৰণ কিয়নো মুম্বাই কালি হৰা ব্যৱধান বহুত নহয়, মাত্ৰ 19 ৰান। আচলতে কি হৈছিলে, কালি ৱাংখাৰ ষ্টেডিয়াম এখন গুৰুত্বপূৰ্ণ মেচ আছিলে IPL, যিখন মেচত প্ৰতিনিধিত্ব আগবঢ়াইছিলে RCB আৰু MI। যিটো RCB প্ৰথমে বেট ধৰি পেলাই 240 ৰানৰ এটা বৃহৎ লক্ষ্য দাঙি ধৰে মুম্বাইৰ সন্মুখত, আৰু মুম্বাইয়ে মাত্ৰ 222 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু 19 ৰানৰ বিনিময়ত পৰাজয় স্বীকাৰ কৰে। আচলতে কালি খেলখনত RCBয়ে মোৰ এনেকুৱা লাগিছে, যেতিয়া 15 অভাৰ হৈছিলে তেতিয়া এনেকুৱা লাগিছে যে আজি RCBয়ে 250 ওপৰ স্ক'ৰ কৰিব। কাৰণ কিয়নো তেতিয়া তেওঁলোকৰ 13 পইণ্ট কিমানকৈ গৈ আছিলে পাৰ অভাৰ। কিন্তু শেষৰ ফালে যেতিয়া ৰজত পাটিদাৰ উইকেটটো তেওঁলোকে হেৰুৱালে, লাষ্টত 2-3 অভাৰমান তেওঁলোকে অকণমান চম্ভালি খেলিলে, যাৰ কাৰণে তেওঁলোকৰ ৰানৰেটটো অকণমান কমি পেলাই 12 পইণ্ট হ'লগৈ। তথাপিও এটা বহুত ডাঙৰ লক্ষ্য তেওঁলোকে মুম্বাইৰ সন্মুখত দাঙি ধৰিলে, আৰু মুম্বাইয়ে প্ৰথমতে বেট ধৰিবলৈ আহি পেলাই প্ৰথমতে 2-3 অভাৰ ধুনীয়াকৈ খেলিছিলে দুইটা অপেনাৰ ৰোহিত শৰ্মা আৰু ৰিকল্টনে। কিন্তু ৰোহিত শৰ্মাৰ হেমষ্ট্ৰিঙৰ অৰ্থাৎ ভৰি কিবা অলপ প্ৰব্লেম হোৱাৰ কাৰণে তেওঁ ৰিটায়াৰ হাৰ্ড হ'ল, যিটো মুম্বাইৰ কাৰণে বহুত ডাঙৰ ক্ষতি, আৰু যিটো ক্ষতি পূৰণ হিচাপে লাষ্টত হয়তো মই ভাবোঁ যদি কালি এটা ভাল ইনিংছ খেলিলেহেঁতেন ৰোহিত শৰ্মাই, মই ভাবোঁ খেলখনত কালি জয় হয়। কাৰণ কিয়নো তেওঁলোকৰ হোৱাৰ ব্যৱধান বহুত কম আছিল। বা যি কি নহওক, ৰিকল্টনো অলপ পিছতে এটা ভাল ইনিংছ খেলি পেলাই আউট হৈ যায়, আৰু তাৰপিছত সূৰ্যকুমাৰ, তিলক বৰ্মা, হাৰ্দিক পাণ্ডিয়া আহে যদিও, ভাল খেলে যদিও, কিন্তু তেওঁলোকে সেইটো খোপনি পুতিব নোৱাৰে যিটো খোপনি ফিল্ড চল বা ৰজত পাটিদাৰে লৈছিলে, আৰু লাষ্ট সময়ত টিম ডেভিডে কৰিলে RCBৰ কাৰণে, সেইটো খোপনি তেওঁলোকে পুতিব নোৱাৰিলে, যাৰ ফলস্বৰূপে তেওঁলোকে মাত্ৰ 222 ৰানতে নিজৰ ইনিংছটো সামৰিবলৈ বাধ্য হৈ যায়। কিন্তু ৰাদাৰফৰ্ডে লাষ্টৰ ফালে 31টা বলত 71 ৰানৰ বৃহৎ এটা ডাঙৰ ইনিংছ খেলে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে 222 ৰানলৈ মুম্বাইলৈ যাবলৈ সক্ষম হয়। চ' এতিয়া লাষ্ট যদি আপুনি খেলখনৰ পইণ্ট চাবলৈ যায়, অৰ্থাৎ টেবুল পইণ্ট চাবলৈ যায়, তেনেহ'লে দেখিব কিন্তু মুম্বাই ইণ্ডিয়ানছৰ লাষ্ট 4খনৰ 3খনে কিন্তু তেওঁলোকে পৰাজয় স্বীকাৰ কৰিছে। মাত্ৰ এখনত তেওঁলোকে জয়লাভ কৰিছে, সেইখন হ'ল প্ৰথমখন খেল কলকাতাৰ বিপক্ষে। কিন্তু তাৰ বিপৰীতে RCBয়ে 4খন খেলি পেলাই 3খনতে জয়লাভ কৰি এখনত পৰাজয় বৰণ কৰিছে, সেইখন হ'ল ৰাজস্থান ৰয়েলছৰ লগত। চ' এতিয়া RCB মুম্বাই ইণ্ডিয়ানছকে বহুত ওপৰত আছে, কিন্তু পৰৱৰ্তী মুম্বাই ইণ্ডিয়ানছৰ এটা ধাৰা আছে যে তেওঁলোকে প্ৰথমতে আহি পিছলৈ জিকে। চ' নাজানো এইবাৰ সেইটো ধাৰা তেওঁলোকে কেনেকৈ ধৰণে ফুলফিল কৰিব পাৰে বা যি কি নহওক। কিন্তু ৰোহিত শৰ্মাৰ যিটো হেমষ্ট্ৰিঙৰ প্ৰব্লেম, সেই প্ৰব্লেমটো মই ভাবোঁ গুৰুত্ব নহওক। কাৰণ কিয়নো আপুনি যাৰ ছাপৰ্টাৰ নহওক, কিন্তু কেইজনমান খেলুৱৈ খেল চাই আপোনাৰ ভাল লাগে, মোৰ ভাল লাগে, চবৰে ভাল লাগে। সেই হ'ল প্ৰথম আছিলে ৰোহিত শৰ্মা, 2 নম্বৰ বিৰাট কোহলি, আৰু থাৰ্ড হ'ল আপোনাৰ MS ধোনী। চ' আপুনি চেন্নাই ছুপাৰ কিংছক ভাল নাপায় নে নাপায় নাজানো, কিন্তু মই ভাবোঁ কেতিয়াও MS ধোনী বেটিং চাই বেয়া নাপায়। আৰু ঠিক তেনেকৈ RCB আপুনি ভাল পায় নাপায় নাজানো, কিন্তু বিৰাট কোহলি বেটিং চাই আপুনি কেতিয়াও বেয়া নাপায়। ঠিক তেনেদৰে মুম্বাই ইণ্ডিয়ানছক কোনে ভাল পায় কোনে বেয়া পায় নাজানো, কিন্তু ৰোহিত শৰ্মাৰ বেটিং চাই কোনেও বেয়া নাপায়। ঠিক সেইদৰে এইকেইজন হ'ল আমাৰ টিম ইণ্ডিয়াৰ লেজেণ্ড, আমাৰ টিম ইণ্ডিয়াৰ হীৰা। চ' এইকেইজনে আঘাত পাই পেলাই খেলৰ পৰা বাহিৰ হৈ যোৱাটো কোনেও নিবিচাৰে, কোনেও সেইটো বস্তু ভাবিবই নোৱাৰে যে এইকেইজন খেলৰ পৰা বাহিৰ হৈ থাকক, অৰ্থাৎ বহি থাকক, কিবা দুখ পায় বা তেনেকুৱা ধৰণৰ কিবা কাৰণত বা যি কি নহওক। আশা কৰোঁ ৰোহিত শৰ্মা খুব সোনকালে আৰোগ্য লাভ কৰক আৰু খুব সোনকালে টিমলৈ উভতি আহক, আৰু আমি ৰোহিত শৰ্মাৰ খেল চাবলৈ অতি আগ্ৰহে বাট চাই দিম। ধন্যবাদ।